স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল এডুকেশ্যন প্লেনেটলৈ। আজি এই ভিডিঅ'টিৰ জৰিয়তে মই উচ্চতৰ মাধ্যমিক দ্বাদশ বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ পেপাৰ 1 সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতিৰ চেপ্টাৰ 1 শীতল যুদ্ধৰ যুগ এই চেপ্টাৰটিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 1, শীতল যুদ্ধৰ যুগ বুলিলে কোনখিনি সময়ক বুজোৱা হয়? এটা সময় সুধিছে যে কোনখিনি সময়ত হৈছিল, কেতিয়া ষ্টাৰ্ট হৈছিল আৰু কেতিয়া শেষ হৈছে, সেইখিনিয়ে এনসাৰ হ'ব। তো এনসাৰ হ'ল 1945 পৰা 1991 মাজৰ যিখিনি সময় সেইখিনি সময় বুজোৱা হয়। কুৱেশ্যন নম্বৰ 2, দ্বিতীয় বিশ্বযুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? ইয়াৰ এনসাৰ হ'ল মিত্ৰশক্তি আৰু চক্ৰশক্তি। চক্ৰশক্তিৰ আন এটা নাম হৈছে কেন্দ্ৰীয় শক্তি। কুৱেশ্যন নম্বৰ 3, মিত্ৰশক্তিৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰবোৰৰ নাম লিখিব দিছে। তো ইয়াৰ এনসাৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া ইত্যাদি। এই কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে এইকেইটা লিখি ল'ব। কুৱেশ্যন নম্বৰ 4, চক্ৰশক্তিৰ লগত জড়িত ৰাষ্ট্ৰবোৰৰ নাম সুধিছে। ইয়াৰ এনসাৰ হ'ল জাৰ্মানী, ইটালী আৰু জাপান। কুৱেশ্যন নম্বৰ 5, উত্তৰ আটলান্টিক চুক্তি যাৰ ইংলিছ টাৰ্ম হৈছে নৰ্থ আটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন, শ্বৰ্ট ফৰ্ম হৈছে নাটো, NATO নাটো কেতিয়া গঠন হৈছিল? ইয়াৰ এনসাৰ হ'ল 1949 চনত। কুৱেশ্যন নম্বৰ 6, ৱাৰশ্ব চুক্তি কেতিয়া সম্পাদিত হৈছিল? ইয়াৰ এনসাৰ হ'ল 1955 চনত। কুৱেশ্যন নম্বৰ 7, গোষ্ঠী নিৰপেক্ষ আন্দোলন ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা হৈছিল? গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ইংলিছ টাৰ্ম হৈছে নন এলাইনমেণ্ট মুভমেণ্ট আৰু শ্বৰ্ট ফৰ্মত নাম বুলি কয় NAM নাম। আৰু ইয়াৰ এনসাৰ হ'ল 1961 চনত যুগোস্লোভিয়াৰ বেলগ্ৰেড নামৰ চহৰত হৈছিল। কুৱেশ্যন নম্বৰ 8, নাটোৰ ফুল ফৰ্ম সুধিছে। ইয়াৰ এনসাৰ হ'ল নৰ্থ আটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন। আৰু কুৱেশ্যন নম্বৰ 9 হৈছে যে শীতল যুদ্ধ কোল্ড ৱাৰ যিটো ৱৰ্ড আছে প্ৰথমে কোনে ইউজ কৰিছিল? তো ইয়াৰ এনসাৰ হ'ল আমেৰিকাৰ এজন ৰাষ্ট্ৰনেতা যাৰ নাম হৈছে বাৰ্নাৰ্ড বাৰুচ। কুৱেশ্যন নম্বৰ 10, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাৰ লগত জড়িত ব্যক্তিসকলৰ নাম সুধিছে। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। ইয়াৰ এনসাৰ হ'ল জৱাহৰলাল নেহেৰু, সুকাৰ্ণো, গামাল আব্দেল নাছাৰ, জোচেফ ব্ৰছ টিটো। কুৱেশ্যন নম্বৰ 11, নাটোৰ সদস্য ৰাষ্ট্ৰবিলাকৰ নাম সুধিছে। ইয়াৰ এনসাৰ হ'ল বেলজিয়াম, কানাডা, ডেনমাৰ্ক, ইটালী, আমেৰিকা, নৰৱে ইত্যাদি। কুৱেশ্যন নম্বৰ 12, শীতল যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? ইয়াৰ এনসাৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট ৰাছিয়াৰ মাজত। কুৱেশ্যন নম্বৰ 13, ইয়াতে কেইটামান ফুল ফৰ্ম সুধিছে। ৰাজনীতি বিজ্ঞানৰ এটা ফুল ফৰ্ম আহিবই, এইবাৰ 2020ত আহি গৈছে, নাটোৰ ফুল ফৰ্মটো সুধিছিলে। ইয়াতে আছে CTBT যাৰ ফুল ফৰ্ম হৈছে কম্প্ৰিহেনচিভ টেষ্ট বেন ট্ৰেটি, নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ, চিটো চাউথ ইষ্ট এছিয়ান ট্ৰেটি অৰ্গেনাইজেশ্যনছ আৰু চিনটো চেণ্ট্ৰেল ট্ৰেটি অৰ্গেনাইজেশ্যনছ। এইকেইটা বহুত ইম্পৰ্টেণ্ট, আপোনালোকে লিখিব পঢ়িব। ধন্যবাদ।